ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনাৰ মেজলৈ লৈ আহিছোঁ নৱমমান শ্ৰেণীৰ কবিতা গীত আৰু ছবি, কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ আলোচনা কৰাৰ পূৰ্বে আমি এবাৰ কবিতাটো পাঠ কৰোঁ, তোমালোকে মনোযোগেৰে শুনিবা। গীত আৰু ছবি, কবি দুৰ্গেশ্বৰ শৰ্মা। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটায়ে নুবুজে। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়। সিহে পাই নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নুবুজা হওঁ তথাপি শুনিলে, ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে, ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ, নাই মৃত্যু অজৰ অমৰ। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। গীত আৰু ছবিৰ দৰে কলা সকলোৱে ভাল পায়। গীতৰ দ্বাৰা এজন গীতিকাৰে আৰু ছবিৰ দ্বাৰা এজন চিত্ৰকৰে আমাক বহু কথা কৈ যায়। এই কবিতাটোত কবিয়ে গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা খুব সুন্দৰকৈ দাঙি ধৰিছে। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটায়ে নুবুজে। কবিয়ে কৈছে যে সাৰ্বজনীন গ্ৰহণযোগ্যতা নথকা, অৰ্থাৎ সকলোৱে সহজে বুজি নোপোৱা এটি গীতক কোনেও ভাল গীত বুলি অভিহিত নকৰিব। ঠিক সেইদৰে সকলোৱে সহজে বুজিব নোৱাৰা, বোধগম্য নোহোৱা ছবি এখনক কোনেও ভাল ছবি বা ভাল চিত্ৰ বুলি আখ্যা নিদিব। সহজে বুজিব পৰা গীত বা ছবিয়ে আমাৰ সকলোৰে মন আকৰ্ষিত কৰে, নহয় জানো? সেয়েহে তেনে গীত বা ছবিয়ে সুবিধা পালেই মন আকাশত ভুমুকি মাৰে। যিটি দেখি সকলোৱে একে ৰং পাই, জগতৰো উলাহ বঢ়ায়। সিহে পাই নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিটো দেখি সকলোৱে আনন্দ পায়, জগতৰ উলাহ বঢ়ায়, সেইটোৱেহে আলাসত স্থান পায় বা সকলোৱে তাক ভাল বুলি প্ৰশংসা কৰে। তোমালোকৰ মনত সেই বস্তুটোৱেহে স্থান লাভ কৰে, যাক তোমালোকে সহজে বুজি পোৱা। তেনে হৃদয় স্পৰ্শ কৰিব পৰা গীত বা ছবিয়ে আমাৰ জীৱনৰ আনন্দ বঢ়াই তোলে আৰু সকলোৱে তাক একেমুখে ভাল বুলি স্বীকাৰ কৰে। যিমান নুবুজা হওঁ তথাপি শুনিলে, ভাল গীতে হৃদয় জগাব। যিমান নজনা হওঁ চকুত পৰিলে, ভাল ছবি মনত সোমাব। কবিয়ে কৈছে যে নুবুজা হ'লেও কিন্তু ভাল গীত শুনিলে সেই গীতে আমাৰ হৃদয় জুৰিব আৰু তেনেদৰেই ভাল ছবিয়ে আমাৰ হৃদয় স্পৰ্শ কৰিব। অৰ্থাৎ ভাল গীত আৰু ভাল ছবিয়ে আমাৰ মনত সকাৰাত্মক প্ৰভাৱ পেলায়। সেয়েহে আমি সকলোৱে তেনে গীত বা তেনে ছবি ভাল পাওঁ। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। আমি সাধাৰণতে আমাৰ চকুৰ সন্মুখত সচৰাচৰ দেখি থকা গছ লতিকাৰ বিষয়ে বিশেষ সংবেদনশীল নহওঁ বা বিশেষ আমি গুৰুত্ব নিদিওঁ। কিন্তু সদায় দেখি থকা এটি সাধাৰণ গছপাতকো চিত্ৰকৰে এক অসাধাৰণ ৰূপ দিয়ে। ছবিত গছপাতটিও ভাল লাগে। সততে দেখি থকা গছপাতটিও শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠে। আমি দেখি আনন্দিত হওঁ। একেদৰে সদায় শুনি থকা সৰু কথাকেইটাইও যেতিয়া গীতৰ ৰূপ লয়, তেতিয়া সেই কথাই আমাৰ মন প্ৰাণ হৰি নিয়ে। গীতত কথাই প্ৰাণ পাই উঠে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ, নাই মৃত্যু অজৰ অমৰ।
য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। এই শিল্পকলাৰ কেতিয়াও মৃত্যু নহয়। ই অনন্ত, ই অজৰ অমৰ। য'তে ত'তে ইয়াৰ বিকাশ হয়। স্থান কাল অনুযায়ী বিভিন্ন আকাৰৰ হ'লেও এই কৌশলী বিদ্যাৰ বিনাশ নাই। ই চিৰস্থায়ী। ভাল গীত, ভাল ছবিয়ে মানুহক সদায়েই আকৰ্ষিত কৰি আহিছে আৰু আগলৈও ভাল গীত বা ভাল ছবিয়ে মানুহক আকৰ্ষণ কৰিবই। কবি পৰিচয়। কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ জন্ম হয় যোৰহাটৰ পটীয়া গাঁৱত 1882 চনত। তেখেতৰ পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা 1899 চনত এণ্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজত নাম লগায়। এই কোচবিহাৰ কলেজৰ পৰাই 1903 চনত BA আৰু 1906 চনত আইনৰ পৰীক্ষা পাছ কৰি যোৰহাটতে ওকালতি আৰম্ভ কৰে। 1911 চনত ESC ৰূপে কামত যোগদান কৰি পৰৱৰ্তী সময়ত বিভিন্ন উচ্চ পদবীলৈ পদোন্নতি লাভ কৰি অৱসৰ গ্ৰহণ কৰে। 1961 চনত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। এগৰাকী কবি আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা দুৰ্গেশ্বৰ শৰ্মাৰ নাটক কেইখন হৈছে অমৃতাক্ষৰ ছন্দত লিখা পাৰ্থ পৰাজয়, শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি চন্দ্ৰাৱলী, পদ্মাৱতী, বালিবট আদি, কবিতা পুথি অঞ্জলি আৰু নিবেদন। কবিৰূপে দুৰ্গেশ্বৰ শৰ্মাদেৱৰ আত্মপ্ৰকাশ হয় জোনাকীৰ পাতত। শৰ্মাৰ বাহিৰে অসমীয়া কাব্যজগতত দ্বিতীয় এগৰাকী কবি নাই যাৰ কাব্য পৰিক্ৰমা আৰম্ভ হৈছে জোনাকীৰ পাতত আৰু ওৰ পৰিছে ৰামধেনুৰ বুকুত। তেওঁৰ কবিতাৰ ভাষা আৰু প্ৰকাশ ৰীতি সহজ সৰল। আশা কৰোঁ তোমালোকে কবিতাটো বুজি পালা। আজিলৈ আহিছোঁ, পুনৰ আন এটা ভিডিঅ'লৈ তোমালোকৰ ওচৰলৈ আহিম। নমস্কাৰ।